যোৱাকালি আমাৰ লাইকাজদীয়া পুনৰ্সংস্থাপন দাবী সমিতি আৰু তাকাম মিচিং পৰিণ কেবাং তিনিচুকীয়া জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ মাননীয় উপসভাপতি মিন্টুৰাজ মৰাণ ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে আমি এখন মিটিঙত অংশগ্ৰহণ কৰিছিলোঁ। উচ্চ পৰ্যায়ৰ এখন মিটিং, য'ত মাননীয় মুখ্যমন্ত্ৰী চেয়াৰমেন হিচাপে আৰু এই মিটিংখনত আপোনাৰ অসমৰ মাননীয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, ফৰেষ্ট মিনিষ্টাৰ নৱকুমাৰ দলে, বিধায়ক ডক্টৰ ৰণোজ পেগু আৰু চাবুৱা বিধায়ক আমাৰ বিনোদ হাজৰিকা আৰু লখিমপুৰ MP প্ৰধান বৰুৱাৰ উপস্থিতিত আৰু সকলো বন বিষয়াৰ উচ্চ পৰ্যায়ৰ বন বিষয়াৰ উপস্থিতিত লাইকাজদীয়া পুনৰ্সংস্থাপনৰ যি বিষয়, এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰিছে আৰু মাননীয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত এখন হাই লেভেল কমিটি এখন গঠন কৰি দিয়া হৈছে আৰু তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে 10 দিনৰ ভিতৰত য'ত নেকি খালী মাটি আছে তেনেকুৱা ৰিপৰ্ট কৰিবলৈ। তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষ্ট্ৰিক্টলি নিৰ্দেশনা জাৰি কৰিছে যে 31 জানুৱাৰীৰ ভিতৰত যেনেকুৱা হ'লে লাইকাজদীয়াক পুনৰ্সংস্থাপন কৰিব লাগে বুলি নিৰ্দেশনা জাৰি কৰিছে। কিন্তু আমি তাকাম মিচিং পৰিণ কেবাঙে ক'ব বিচাৰিছোঁ যে আমাক পুনৰ্সংস্থাপন ইয়াৰ পৰাই কৰিব লাগিব, য'ত নেকি অস্থায়ী শিবিৰ পাতি আছে, মানুহবোৰ অস্থায়ী শিবিৰত আছে, ইয়াৰ পৰাই পুনৰ্সংস্থাপন প্ৰদান কৰিব লাগিব আৰু যেতিয়ালৈকে পুনৰ্সংস্থাপন প্ৰদান নকৰে তেতিয়ালৈকে মানুহখিনি ইয়াৰ পৰা আঁতৰি যায়। আৰু আমি ইয়াত এটা ষড়যন্ত্ৰৰ গোন্ধ পাইছোঁ। এইটো হৈছে লাইকাৰ মানুহখিনিক তিনিচুকীয়া জিলাতে পুনৰ্সংস্থাপনৰ যোজা চলাইছে আৰু দদিয়াৰ মানুহখিনিক লখিমপুৰ নিচিনা জেগাত লৈ যোৱাৰ এটা ষড়যন্ত্ৰ কৰা যেন আমি অনুভৱ কৰিছোঁ। কিন্তু আমি ক'ব বিচাৰিছোঁ যে যিহেতু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত দুখনকৈ মিচিংগং আছে, লাইকা আৰু দধিয়া যিহেতু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত একেটা সমস্যা আৰু একে সমস্যা হোৱাৰ কাৰণে দুয়োখন গাঁৱকে তিনিচুকীয়াত পুনৰ্সংস্থাপন দিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু যিহেতু লখিমপুৰ য'ত নেকি আপোনাৰ হাৰমতি ৰেঞ্জৰ কথা কৈছে, এই হাৰমতি ৰেঞ্জ অলৰেডি প্লাবিত অঞ্চল হয় আৰু আমি প্লাবিত অঞ্চলৰ পৰা ওলাই আহি পুনৰ প্লাবিত অঞ্চললৈ আমি ঘূৰি যাব নিবিচাৰোঁ। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে এই দুয়োখন গাঁৱকে, লাইকা আৰু দধিয়াক একেটা জেগাত দিব নোৱাৰিলেও কিন্তু তিনিচুকীয়া জিলাখনৰ ভিতৰতেই পুনৰ্সংস্থাপন দিব লাগিব। যদিও একেটা জেগাত দিব নোৱাৰে, কিন্তু বেলেগ জেগাত য'ত দিলেও কিন্তু তিনিচুকীয়া জিলাখনৰ ভিতৰতে পুনৰ্সংস্থাপন দিব লাগিব, এইটো আমি দাবী জনাইছোঁ।